हाय दोस्तों भिडिओ এটা বনাবলৈ লৈছো মাই ডিয়াৰ সাবস্ক্ৰাইব ভিডিও এটা ধুনীয়া এটা ভিডিও বনাবলৈ লৈছো আজি আমাৰ অসমত দুটা পেপাৰ মিল আছে বৰ্তমান এইবিলাক অতীত হৈ গৈ আছে তো তাৰে ওপৰত ভিত্তি কৰি ভিডিওটো বনাবলৈ লৈছো পেপাৰ মিল দুটা আপোনাৰ ক'ত আছে আপোনালোকে হয়তো জানে অসমৰ মানুহ নিশ্চয় জানে পেপাৰ মিল দুটা ক'ত আছে অসমৰ ডাঙৰ ডাঙৰ দুটা সম্পদ আছিল আগতে বৰ্তমান এইবিলাক অতীত হৈ গৈ আছে আৰু কিছু বছৰ হয়তো পাহৰণিৰ গৰ্ভত সোমাই যাব পেপাৰ মিল দুটা নামবিলাক মই কৈ দিছোঁ এটা আছে গুৱাহাটী নিয়াৰেঞ্চ প্লেচ জাগিৰোড আৰু জাগিৰোডত পেপাৰ মিলৰ কাৰণে জাগিৰোডখন বিখ্যাত আপোনালোকে জানে আৰু এটা পেপাৰ মিল আছে আপোনাৰ শিলচৰৰ 5 গ্ৰাম নামৰ এটা ঠাইত বদৰপুৰৰ কাষতে 5 গ্ৰাম তাতে এটা আছে পেপাৰ মিল কিন্তু বৰ্তমান এইবিলাক বন্ধ হৈ গ'ল আৰু মোটামুটি 12 পৰা 15 বছৰ আগত আজি এই মিল দুটা চলি থকাৰ কাৰণে অসমত পেপাৰৰ দামটো কম আছিল আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া পেপাৰৰ দামটো একেবাৰে কম আছিল আৰু এতিয়া বহুত বেছি হৈ গ'ল পেপাৰৰ মিল এতিয়া নাই তো মই দেখাবলৈ চেষ্টা কৰিছোঁ লাহে লাহে ইয়াৰ গাইজ লাইক ইট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ তো বন্ধুসকল মই এনেকৈ দেখাইছোঁ আৰু আপোনালোকক পেপাৰৰ মিলটোৰ বিষয়ে দেখাইছোঁ আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব লাইক কৰিব লাগিব ঘূৰে ঘূৰে দিছোঁ মই এনেকৈ দিছোঁ মানুহ এটা তলৰ পৰা চাই আছে মই কি কৰোঁ তো দেয়াৰ গাইজ এনেকৈ দিছোঁ মই মোটামুটি পেপাৰটো আমাৰ পেপাৰ মিলটো এই চাইডত আছে দেখিছেনে এখন কিবা হেৰি আছে ইয়াতে গেটত চাইনবোৰ্ড আছে তাতে দেখিছেনে মই দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈ দেখাইছোঁ কাষলৈ যাব লাগিব তো অলপ অসুবিধা হয় তো দেয়াৰ গাইজ এনেকৈ দেখাইছোঁ আৰু অলপ টানি দিওঁ এৰিয়েল ঢাল অলপ টানি দিওঁ ওখকৈ এইপিনে আছে আপোনালোকৰ পেপাৰ মিলটো এইবিলাক ডাঙৰ ডাঙৰ হেৰি আছে আৰু এইবিলাক চাইছেনে তো গাইজ মই পাৰ হৈ আছোঁ পেপাৰ মিলটো দেখাবলৈ চেষ্টা কৰিম মই এতিয়া গৈ আছোঁ এইটো দেখাম মই ইয়াৰ গাইজ আপোনালোকে হয়তো শুনিছে জাগিৰোডৰ পেপাৰ মিল তো আজিলৈকে বহুতে দেখিছে বহুতে দেখা নাই যিসকল দেখা নাই সিহঁতৰ কাৰণে ভিডিঅ'টো আপোনালোকে চাব এনেকৈ আছে ইয়াৰ গাইজ এইটো আপোনালোকৰ পেপাৰ মিল হয় মই দেখাইছোঁ পিছে এতিয়া অতীত আৰু এইবিলাক অতীত এনেকৈ দেখাইছোঁ মই ইয়াৰ গাইজ হয় আপোনাৰ জাগিৰোডৰ পেপাৰ মিল এতিয়া নাই এতিয়া আমি বহুত দামত পেপাৰ কিনিব লাগিব আগতে যেতিয়া চলি আছিল তেতিয়া আমি কম হেৰিতে মানে পাইছিলোঁ কম দামত আমি পেপাৰ পাইছিলোঁ এইটোৱে হয় জাগিৰোডৰ পেপাৰ মিল আৰু এটা আছে 5 গ্ৰাম শিলচৰ 5 গ্ৰামত আছে সেইটোও বন্ধ বৰ্তমান এইটোও বন্ধ হাজাৰ হাজাৰ কৰ্মচাৰী আজি নিবনুৱা আজি কাম নাই সিহঁতৰ বেচেৰা চৰকাৰে কি ডিচিশ্যন লয় ইহঁতৰ কাৰণে কিবা এটা ভাল ডিচিশ্যন ল'ব লাগে তো দেয়াৰ গাইজ মই এনেকৈ দেখালোঁ যিসকলে দেখা নাই পেপাৰ মিলটো মই দেখালোঁ আজি আপোনালোকক আৰু তাৰ কাৰণে আপোনালোকে বিনিময়ত ঘৰতে বহি
মোক লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাগিব শ্বেয়াৰ গাইজ এইটোৱে পেপাৰ মিল এইটো বহুত এৰিয়া হয় বহুত এৰিয়া আছে দেখিছেনে গাইজ এনেকৈ দেখালোঁ মই এনেকৈ দেখালোঁ এইটো জাগিৰোডৰ পেপাৰ মিল হয় তো ঠিক আছে ইয়াৰ গাইজ মোটামুটি দেখালোৱে আপোনালোকে অনলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মানে এইটো ইউটিউব লাইনত আগবাঢ়ি যাবৰ কাৰণে হেল্প কৰিব ঠিক আছে থেংক ইউ ইয়াৰ গাইজ ধন্যবাদ